নমস্কাৰ আজিৰ আমাৰ ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম জনাইছো দুৰ্ঘটনাত আহত যুৱকৰ মৃত্যু ও ৰমেশ কাকা চাহ অকমান দিবি কাষলৈকে আনিছে আশাৰ ৰেঙনি কাকা আনিছো ৰ'ব দে গৰম ধুনীয়া বনাইছে আজি ৰাখি ফলখন পঢ়িছো মেঘ ৰাখি অলপ বহিছো দেই গপ গপকে তই কোনফালে ললি বোপাই যলৈ যাওঁ মই এতিয়া ডাঙৰ হলো বুইছ ৰমেশ সৰুতে ই এনেকুৱা নাছিলে আমাৰ দুয়োজনৰে খুব বাধ্য আছিলে পুৰণি কালৰ কথা মনত পৰিলে যে দেউতা ইহঁতি মেলা চাবলৈ যায় ময়ো যাওঁ নি নালাগে যাব ঘৰতে থাক পঢ়া শুনা কৰ তহঁতিয়ে যে মোক দেউতা যাবলৈ নিদিয়ে তাৰ যে স্বভাৱৰ এনেদৰে স্খলন ঘটিব মই সপোনতো ভবা নাছিলোঁ আপুনি মোৰ আকৌ এই ঘৰটো খাইবলৈ আছে মই যাওঁ দেই যা কিমাননো পেপাৰখনকে পঢ়িম পেপাৰখন পঢ়িবলৈও বেয়া লগা হ'ল আজিকালি কিমাননো চাম ধৰখন এলুমখন সেই বাৰীখনকে চাফা কৰোঁ ফুলনিখনো অলপ চাফা কৰিব লগা হৈছে ৰমেশ ককা আজি ভাতকেইটা বনাই উঠি এই ফুলনিখনকে অকণমান চাফা কৰিবি মইতো নোৱাৰাই হৈছোগে তই কৰিবি ঘৰখন এনেই ঠিকেই আছিল এই বোপাইটোহে যদি ঠিকে থাকিলেহেঁতেন দেউতাকেনো কি বেয়া কথা তাকে নুশুনে মোৰনো কি যায় তথাপিতো দেউতালেহে বেয়া লাগে দেই কৃষ্ণ 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 হেল্ল' মই গৈ আছো বোপাইটো কোনফালে ওলাই আছো কিনো তুমি সদায় একে একে কথাবোৰ সুধি থাকা লগৰ এটাই পাৰ্টি দিছিল তালৈকে যাওঁ ৰমেশ ককা ভাতকেইটা সোনকালে বনাব লাগিছিলে মন গা ভুলে ভাল নলগা হ'ল ইয়াৰ কাণ্ড কাৰখানা দেখি জানো কিনো ভাবিছে কি যে কৰি খাব পেঞ্চনৰ টকাকেইটা পাই থকালৈকে বাৰু ময়ে খুৱাম তাৰপিছত তাৰ কি হ'ব লোকৰ ল'ৰা ছোৱালী এই সন্ধিয়া লগা ঘৰত সোমাই আমাৰ সি ওলাই গৈছেহে বুজিছ ৰমেশ ভাতকেইটাকে পা মই অকণমান বিচনাতে দীঘল দিওঁ ককা মই
কোনে ফোন কৰে? হেল্ল', কোনে কৈছে? হা, উপায়টো কি হ'ল? ভাত হ'ল নেকি? মোৰ আকৌ টোপনিয়ে ধৰিছিলে। নহয় ককা, বোপাইটো হেনো এক্সিডেণ্ট হ'ল। লগৰ এজনে ফোন কৰি কৈছে। ককা, ককা আমি এতিয়া কি কৰিম? ৰমেশ, তই সঁচাই কৈছনে? ককা। সেইকাৰণে মই সদায় তাক কওঁ বোলো অকণমান ডাঙৰৰ কথাও শুনিবি। কিন্তু নাই, মই যে বুঢ়া হলো সেইবাবে সি মোক পাত্তাই নিদিয়ে। উপায়টো তোমাৰ সেই খবৰটো পাই ককাৰ প্ৰেছাৰ ষ্টক হ'ল। ময়োনো কাৰ আগত কৈ আছো, যিয়ে ককাৰ প্ৰেছাৰ ষ্টক হ'ল বুলিও গম নাপায় আৰু ককাৰ মৃত্যু হ'ল বুলিও গম নাপায়। আজিৰ আমাৰ ভিডিঅ'টো ইমানতে সমাপ্ত হৈছে। হয়, ধন্যবাদ। আশা কৰিছোঁ আজি আমাৰ ইউটিউবৰ এই ভিডিঅ'টো চাই আপোনালোকৰ নিশ্চয় ভাল লাগিলে। আৰু ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকে যদি ভাল লাগিলে তেতিয়া লাইক কৰি দিব, কমেণ্ট কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু আগন্তুক আমাৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।